নমস্কাৰ দাদা আজি আপোনালোকক আমি স্বাগতম জনাইছোঁ আমাৰ এই ডেইলি শ্ব'লৈ যাৰ নাম বেকাৰ কথা আজি আমাৰ মাজত উপস্থিত আছে এজন ডাঙৰ বিখ্যাত ফেমাছ চেলিব্ৰিটি চ' ৱেলকাম আজিৰ ষ্টুডিঅ'ত মিষ্টাৰ চিৰঞ্জীৱ শৰ্মা नाम तुम्हारा क्या न जानूं मैं नाम तुम्हारा क्या न নমস্কাৰ এই প্ৰডাকশ্যন কাক মাতিলি এতিয়া হাতী মাতা নাছিলো মই এটা কাম ভালকৈ কৰিব নালাগে দেখোন হা নাই সিহঁতৰ ভুল হোৱা নাই আপুনি মোকেই মাতিছিল আৰে ইয়াতে হেণ্ডচাম চাৰ্মিং আছে এক্টৰ বুলি কৈছি সেইজন ময়েই তো আপুনি কওক উপায় নাই বহক থেংক ইউ আপোনাৰ হয় আকৌ ঠিক আছে বহক উপায় নাই হেণ্ডচাম চালমান ক'লে নেকি আপুনি নাই নাই কোৱা নাই হয় ঠিক আছে উপায় নাই ঠিক আছে হ'ব অ'কে তো আমাৰ মাজত উপস্থিত হৈছে ডাঙৰ চিৰঞ্জীৱ শৰ্মা ডাঙৰ হোৱাট ডু ইউ মিন মই নহয় বেলেগ নহয় ফেমাছ ডাঙৰ মানুহ Okay. অঁ বৰ্তমান সময়ত আপুনিতো জানেই লকডাউন চলি আছে হয় সকলোৱে ঘৰত ডিপ্ৰেশ্যনতো আছে কিছু পাৰ্চনে হয় চ' এতিয়া আপোনালোকে কি ভাবে মানে এতিয়াতো আমি বহুত বিজি আপুনি কি কৰে এইবিলাক বিজি চিডিউল আমি মিডিয়া কৰোঁ কিবা কৰোঁ আপুনি কি কাম কৰি আছে হয় মানে যেতিয়াৰ পৰা লকডাউন হৈছে তেতিয়া মানে হাতত ধুনীয়া এটা কাম হাতত লৈছোঁ সেইটো হৈছে টিকটক আপোনালোকে জানে চিৰঞ্জীৱ শৰ্মা তাত মানে কি হয় লাইকছত মিলিয়নছত ভিউ আহে মোৰ মানে মিলিয়নছত ভিউ আহে চ' মানে বহুত মানে পপুলাৰ হৈ গৈছোঁ বৰ্তমানৰ সময়খিনি মানে মই বহুত বিজি আৰু তাৰ মানে আৰু কি আৰু মানে আপুনি সোনকাল কৰক মানে মই যাই কিনে টিকটক মানে মোৰ টিম মেম্বাৰবিলাক মোৰ কাৰণে ৰখি আছে হ'ব চ' আপুনি নিজকে ভাবে চেলিব্ৰিটি বুলি যদিও মই নাভাবোঁ মই হয় ভাল তো আপুনিতো ফিল্মো কৰিছে কিজানি চেলিব্ৰিটি হয় মোৰ বহুত ফিল্ম আছে তো কওকচোন আপোনাৰ ফিল্ম চ' ফিল্মৰ নাম এখন কওক আপুনি ফাৰ্ষ্ট ফিল্মখন কি আছিল হয় ফাৰ্ষ্ট ফিল্ম আপুনি চোৱা নাই নেকি সেই মোৰ ফাৰ্ষ্ট ফিল্মখনৰ নাম আছে দ্য ৱাণ্ডাৰাৰ্ছ আৰ্মি চোৱা নাই সেই হিৰোজন যে আছিল আপুনি হিৰোটো তাৰে না নহয় হিৰো নহয় চিনেমাখনত যে এখন মাৰুতি 800 গাড়ী আছিল তাৰে পৰা যে 16,000 মানুহ আছিল তাৰে ভিতৰত মই এজন আছিলোঁ মাৰুতি ভেনত 16,000 এনিৱে হ'ব পাৰে অ'কে প্ৰথম বিলখনত আপুনি গেল দেচোন অ'কে ছেকেণ্ডখনত আপুনি কি কয় ছেকেণ্ড ফিল্ম কৰিছে আপুনি হয় ছেকেণ্ডখনতো ফাৰ্ষ্টখনতকৈও বহুত মানে হিট হৈ গৈছে একদম সেইখনত ছেকেণ্ড নাম হৈছে দ্য ৱাণ্ডাৰাৰ্ছ আৰ্মি পাৰ্ট 2 হয় নিশ্চয় হিৰোটো হিৰো নহয় সেই হিৰোজনৰ যি দেউতাকজন আছিল দেউতাকৰ লগত মই আছিলোঁ তাৰ মানে কি ক'লা চিনেমাখনৰ নাম কি কৈছিল আপুনি দ্য ৱাণ্ডাৰাৰ্ছ আৰ্মি পাৰ্ট 2 হয় কিন্তু আমাৰতো পিডিয়া মতে ৰোলটো নাছিল দেউতাকৰ নাই আপোনাৰ কিবা ভুল হৈছে প্ৰডাকশ্যন ভুল কৰিছ নেকি আৰু নাই আপুনি সেই ৱালখনত দেখা নাছিল নেকি এটা ফটো ফ্ৰেম আছিল মই সেই ফটোটোত আছিলোঁ তাৰ মতে বহুত ধুনীয়া ৰোল আছিল সেইটো বহুত ধুনীয়া বঢ়িয়া ৰোল কৰিছে আপুনি ভাল ৰোল আছিল ভাল লাগিছিল চাই কিনে মোৰ থেংক ইউ আছিল ৱেলকাম চ' ছেকেণ্ড ফিল্মখনো গেল এনেকৈ হয় ভালে লাগিছে মোৰো ভাল লাগিছে শুনি হয় অৱশ্যে আমাৰ দৰ্শকে কিজানি বহুত ইচ্ছা আছে থাৰ্ড ফিল্মখন চাব বহুত ভাল লাগিছে বহুত হিট হৈছে চিনেমাখন চাব আপোনালোকে এটা থাৰ্ড ফিল্মখনৰ কথা সুধিছোঁ মই থাৰ্ড ফিল্ম কৰিছে থাৰ্ড ফিল্মখনৰ নাম আছিল দ্য ৱাণ্ডাৰাৰ্ছ আৰ্মি পাৰ্ট 3
ওৱানো কৰিছে টু কৰিছে থ্ৰীও হয় হয় থ্ৰী আৰু নিশ্চয় কি যদি ইয়াতে হিৰোটো হা নহয় হিৰো মানে হিৰোৱে সেই হিৰোজনৰ যে ককায়েকজন আছিল ককাই নহয় মানে ককায়েকজনৰ যিজন মেনেজাৰ আছিল মেনেজাৰৰ ৰ'লটো মেনেজাৰ নহয় মানে সেই মেনেজাৰজনৰ ড্ৰাইভাৰৰ ৰ'লটো মই বহুত সুন্দৰভাৱে কৰিছিলোঁ বহুত সুন্দৰভাৱে বঢ়িয়া কি আপোনাক কি লাগে কি আপোনাক তাৰমানে আপোনাক ইয়াতে কিয় মাতিলে ইয়াতে আৰু বহুত ইণ্টাৰেষ্টিঙৰ কথা এইটো যে মোৰ নেক্সট ফিল্মখন মই জানো আপোনাৰ নেক্সট ফিল্ম জানো আপুনি কেনেকৈ জানিব দ্য ৱাণ্ডাৰেছ আৰ্মি পাৰ্ট 4 হয় না নহয় সেইখনৰ নাম হ'ব দ্য থাণ্ডাৰেছ আৰ্মি ইয়াতে আপুনি কি কৰিছে নিশ্চয় এক্টৰটো ইমানিয়া নহয় মানে হিৰো বুলি ক'ব পাৰি কিন্তু হিৰোজনৰ জলদি নাই মোৰ টিকটক কৰিব নাগে কি ক'লে আপুনি নাই কি হিৰো ৰ'ল কৰি আছে হিৰো ৰ'ল কৰি আছে নেকি আপুনিও হিৰো ৰ'ল কৰি আছে নেকি আপুনি মই আজি সুধিছোঁ আপুনিও টিকটক হিৰো ৰ'ল আপোনাৰ ব্লাণ্ডাৰাছ ফিল্মখন কি হ'ল ব্লাণ্ডাৰাছ থাণ্ডাৰেছ আই ডোন্ট মাইণ্ড হিৰোজন যে আছিল মানে ইবাৰি মোৰ এখন ফিল্ম আছে আমাৰ মই দিম আপোনাক ফিল্ম এখন আপুনি ফিল্ম দিব মোক অ'কে ফিল্ম মই কিন্তু 7 কোটি টকাৰ বাজেটৰ তলত কাম নকৰোঁ It's the motherfucking Eagle Double G. Snoop. Let it go, let it go. Ey, Hugh Hefner, yeah, Hugh Hefner, yeah. Бля, у меня голос охрип.